হেল্ল', ক'ত আছা তুমি? মন্দিৰলৈ আহিছোঁ। মন্দিৰলৈ? মন্দিৰলৈ কাৰ লগত গৈছা তুমি? মোক এবাৰ নক'লা যে? এই লগৰ এজনীৰ লগত আহিছোঁ জান। তাই জোৰ কৰি লৈ আহিলে অ'। তোৰ সেই লগৰজনী মানে? হ'ব দিয়া, সোনকালে আহিবা। লাভ ইউ। লাভ ইউ টু জান। এতিয়া হ'ব দেই, মই ঘৰত গৈ ফোন কৰিম। ঠিক আছে দেখা। কোনে ফোন কৰিছিলে বেবী? লগৰ এজনীয়ে ফোন কৰিছিলে। ব'লা যাওঁ দিয়া। ব'লা। ভাল পোৱাত লয়েলিটিটো মেটাৰ কৰে। তুমি বুজি পোৱা নে নোপোৱা? মোৰতো কেতিয়াবা এনেকুৱা লাগে যে তুমি মোক লৈ লয়েলে নহয়। আৰে তুমি কি কথা ক'বলৈ আহিছা বেবী? লয়েলিটি মোৰ তেজত আছে আৰু তোমাৰ প্ৰতি ভাল পোৱা মোৰ গংগা জলতকৈও পবিত্ৰ। মই বুজি পাওঁ অ' জান, কিয়নো খং কৰিছা? খং নুঠিব কেলে? তুমি মোক ইমান সন্দেহ কৰি থাকা। মই সন্দেহ নাই কৰা নহয়, এয়া তোমাক হেৰুৱাৰ ভয়হে। হ'ব হ'ব বুজিছোঁ, মোৰ কাম আছে, মই যাওঁ এতিয়া। ৰ'বাচোন, এতিয়াও খং কৰি আছা? নাই কৰাও জান। খং কৰিলে কিন্তু তোমাক বৰ ধুনীয়া লাগে। হ'ব, এতিয়া ইমান মৰম দেখা থাকিব নালাগে। হেল্ল' বেবী, তুমি ফোন কৰা মই গমেই নাপাওঁ। এতিয়াই দেখিছোঁ মিছ কল হৈ আছে বুলি। ক'ত দেখিবা? তুমি অকল কামতেই থাকা। আজিলৈকে মোক অলপ ভালকৈ টাইম দি পাইছা? আৰে ইমান খং কিয় কৰিছা? কিয় নকৰিম? তুমি আজিকালি মৰমেই নকৰা হৈছা। মোৰ কেতিয়াবা এনেকুৱা লাগে যেন তুমি বেলেগ কাৰোবাক পাইছা নেকি? আৰে কি কৈ আছা তুমি? তোমাক লৈ মই কিমান লয়েল জানা? লয়েলিটি মোৰ তেজত আছে বেবী। হ'ব, সেইবোৰ মই নাজানো। তুমি যদি মোক সোনকালে লগ নকৰা নহয়, মই তোমাৰ লগত আৰু কিন্তু কথা নাপাতো। হ'ব বেবী, মই তোমাক সোনকালে লগ কৰিম দিয়া। আচ্ছা বেবী, মায়ে ফোন কৰিছে, মই তোমালৈ অলপ পিছত কৰি আছোঁ হা। কাৰ লগত ৱেইটিং আছিলা তুমি? মায়ে ফোন কৰিছিলে জান। স্ক্ৰীনশ্বট দিয়া। স্ক্ৰীনশ্বট মই কিয় দিম আকৌ? হোৱাটছএপত দিয়া আকৌ। আৰে হোৱাটছএপটো মই তেতিয়া ইনষ্টল কৰিলোঁ বুলি তুমিচোন জানাই। আৰু তুমি আজিকালি যে বৰ অভাৰ ৰিয়েক্ট কৰা হৈছা। অভাৰ ৰিয়েক্ট নাই কৰা মই। অভাৰ ৰিয়েক্ট নহয়, তুমি বহুত সন্দেহ কৰা হৈছা মোক। আৰে বেবী, তুমিও যে কথা কিছুমান কোৱা আৰু। তোমাক বাৰু মই বিশ্বাস নকৰিম নে? এয়া সন্দেহ নহয় নহয়। মোক হেৰুৱাৰ ভয়, মই বুজিছোঁ। আৰে ৱেইটিং আছে যে। আচ্ছা ৰ'বা হা বেবী, পাপাই ফোন কৰিছে। ঠিক আছে দিয়া বেবী। কাৰ লগত ৱেইটিং আছিল অথনিৰ পৰা? মাহীয়ে ফোন কৰিছিলে অ' জান। আজি বহুত দিনৰ মূৰত ফোন কৰিছে। ইমান দেৰি কৰিছে। তুমি এতিয়া মোলৈ একদম ফোন নকৰিবা হা। মই মানে অলপ সময় মিটিংখনত থাকিম। কিমান দেৰি হ'ব? হ'ব অলপ সময়। হ'ব দিয়া। ঠিক আছে, মিটিং শেষ হ'লে মই তোমালৈ নিজে ফোন কৰিম দিয়া। হ'ব, বাই বাই। হাই ডাৰ্লিং। ইমান দেৰিৰ পৰা তোমাৰ বাবে ৰৈ আছো। কেতিয়াবা আহিলা নেকি? 2 ঘণ্টামান হ'ল। চৰি জান, মোৰ অলপ কাম আছিলে কাৰণে লেট হ'ল। হ'ব, 5 years ৰৈ আছো তোমাৰ বাবে। এই 2 ঘণ্টা ৰোৱাটো একো ডাঙৰ কথা নহয়। প্লিজ জান, এইবোৰ কথা কৈ মোক আকৌ আৱেগিক কৰি নুতুলিবা। নাজানো মানুহবোৰ কেনেকৈ ইমান সলনি হৈ যায়। মই দেখোন তোমাৰ বাহিৰে বেলেগৰ কথা ভাবিবই নোৱাৰো। আৰু আজিকালি কি জানা, সঁচা ভালপোৱাৰ মূল্য কোনেও বুজি নাপায়। চবেই স্বাৰ্থৰ কাৰণেহে লগত থাকে। মোৰ কিন্তু কোনো স্বাৰ্থ নাই দেই। মই তোমাক নিস্বাৰ্থভাৱে ভাল পাওঁ। মই আনকি তোমাৰ বাহিৰে বেলেগ ছোৱালীলৈ ঘূৰিও নাচাওঁ। সঁচাই কৈছানে বাৰু? সঁচাকৈ কৈছোঁ, একেবোৰ কথাকে ঘূলি পি নাথাকিবাচোন। কিয় নকওঁ? তুমি মোক চব কথাতে বাধা দিয়া। ইমান দিনে সহ্য কৰিলোঁ আৰু নোৱাৰিছোঁ। আৰে মই তোমাক ইমান মৰম কৰোঁ, তুমিতো এইবোৰ কথা কেতিয়াও নোকোৱা। কিন্তু এতিয়া নাযাবলৈ কওঁতে ইমানবোৰ কথা শুনাই দিছা। কিয় নুশুনাম? মোৰো এটা পাৰ্চনেল লাইফ আছে। মোক ফ্ৰীডম লাগে। মই ফ্ৰীডম বিচাৰোঁ। মই কি তোমাক ফ্ৰীডম দিয়া নাই? দিছা যদি তালৈ যাব নালাগে বুলি কিয় কৈছা? কাৰণ তালৈ য'তো ল'ৰাবোৰ আহে, আৰু এনেকুৱা জেগালৈ মই তোমাক যাব দিব নোৱাৰোঁ। ইমান চিন্তা কিয় কৰা মোক লৈ? ভাল পাওঁ যে বহুত। 6টা বছৰ সম্পৰ্কত আছোঁ, ইমান সহজে ভাঙি যাব নিদিওঁ।
আৰে চানি ইমান দিনৰ মূৰত আৰে ময়ো দেখোন ভালে আছা এই মজা তোমাৰ কোৱা আছোঁ আৰু দেই বাকী ক'ত গৈছিলা এই মই গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ যাওঁ তুমি ক'ত যোৱা এই মই মোৰ গাৰ্লফ্ৰেণ্ডক লগ কৰি আহিলোঁ অঁ ঠিক আছে যোৱা তেন্তে ঠিক আছে দিয়া আকৌ লগ পাম দিয়া আৰে মোক যদি ভালে পোৱা মোৰ কাৰণে তুমি সেইকণো কৰিব নোৱাৰা নে তোমাৰ কাৰণে মই কি নকৰাকে আছো আৰু সেইটো বস্তু দিলেহে কি ভাল পোৱা হয় আৰে সেইটো বস্তু মোৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু সেইটো নোপালৈকে মই তোমালোকৰ ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰোঁ অ হয় নেকি সাধাৰণ ইনষ্টা পাছপৰ্টৰ কাৰণে তুমি মোক এৰি দিব পৰা হ'লা অঁ এৰি দিব পাৰিম অহ হয় নেকি ইমান দিনৰ ভাল পোৱা মানে এয়াই আছিলে মই আগতেই বুজিব লাগিছিলে তুমি যে মোৰ লগত নাটক কৰি আছা তুমি কথাটো বুজিয়ে পোৱা নাই মই সেইটো মিনিঙত কোৱা নাছিলোঁ নহয় আৰে নহয় অ' জান হ'ব দিয়া তোমাক বুজিবলৈ আৰু বাকী নাই নহয় অ' জান চৰি দিয়া হ'ব চৰি ক'ব নালাগে বুজি পাইছোঁ মই থেংক গড বুজি যে পালা তুমি মই একচুৱেলি বহুত হেপী জানা তুমি যে মোক ইমান বুজি পোৱা আৰে ইয়াকতো মই অলপ আগতে বেলেগ এজনীৰ লগত দেখিছিলোঁ বেটাই দুজনী চলাই আছে চাল্লা কিবা এটাতো কৰিবই লাগিব নহ'লে এনেকুৱা প্ৰজাতিৰ ল'ৰাবোৰৰ কাৰণে আমিবোৰ ছিংগুল হৈ মৰিছোঁ মইতো বুজি পাওঁৱেই তুমিহে মোক বুজি নোপোৱা হ'ব এতিয়া এনেকৈ অভিমানে কৰি থাকিবলৈ যাবা ব'লা জান যাওঁ ব'লা এই ৰ'বা ৰ'বাচোন ভাইটি হয় দাদা কওক তোমাকতো মই অলপ আগত বেলেগ এজনী ছোৱালীৰ লগত দেখিছিলোঁ হা? আৰু এইজনী কোন এইজনী মোৰ ৰ'বা এইজনী মানে তুমি ঠগি আছা ন কৃষ্ণ কৃষ্ণ আপুনি কি কথা কৈছে এইবোৰ নহয় চোৱা ভাইটি এনেকুৱা কৰিব নাপায় নহয় আৰে দেশখন গৈছে নে ৰখা তলে তুমি এবাৰ এই ছোৱালীজনী মুখলৈ চোৱাচোন বেচেৰীজনী তোমাক লৈ কিমান লয়েল দেখাতেই লাগে কিমান সংস্কাৰী ছোৱালী আৰে দাদা আপুনি ক'ত দেখিলেও মোক বেলেগ ছোৱালীৰ লগত চাৰা এই বাহিৰে মই বেলেগ ছোৱালীলৈ আজিলৈকে চোৱাই নাই আৰু আপুনি লয়েলিটিৰ কথা ক'বলৈ আহিছে লয়েলিটি মোৰ তেজত আছে আপুনি গম পায়নে নাপায় ঐ তুমি কোন ছোৱালীৰ লগত আছিলা আৰে জান বিশ্বাস কৰাও মই তুমিতো মোক মিটিঙলৈ যাওঁ বুলি কৈ থৈ গৈছিলা জান মোৰ মূৰটো কেলা বেয়া খুৱাইছে অ' জান ভাইটি, জান ভাইটি, কি হৈছে তোমাৰ এতিয়া মূৰত ধৰিলে চাগে ইয়াৰ অ' ভণ্টি ক'লেই নি বাৰু আৰে তুমি যে ইয়াত ইয়াত মানে মইতো তুমি মৰিলা বুলিয়ে ভাবিছিলো অথনিৰ পৰা ইমান ফোন কৰি আছো ফোনটো ৰিচিভ কৰিব পৰা নাই সেইটো যদি ধৰিবলৈকে নহয় কাৰ মূৰটো কৰিবলৈ কিনিছিলা আৰে এবাৰটো কথাটো শুনা তুমি কি শুনিবলৈ বাকী আছে মোৰটো এনেকুৱা লগা হৈছে তুমি চিৰিয়াছে নহয় তুমি মোৰ লগত চেনিহে খাই আছা তুমি কেনেকৈ গম পালা আৰে কেনেকৈ গম পালোঁ সেইটো বাদ দিয়া কাইলৈ লগ কৰিবানে সেইটো কোৱা ঠিক আছে দিয়া কাইলৈ লগ কৰিম কালি তোমাৰ ফেভৰেট টি চাৰ্টটো পিন্ধি যাম হ'বনে অ'কে গুড নাইট লাভ ইউ চুইট হাৰ্ট লাভ ইউ মোৰ মাই প্ৰিন্সেছ সদায় মোৰ হৈ থাকিবা কাইলৈ লগ পাইছোঁ জান জান মোক জানা আননোন নম্বৰ এটাই ফোন কৰি ইমান ডিষ্টাৰ্ব দি আছে কোন এইটো আৰে তাৰ এতিয়াই নাম্বাৰ দিয়া সি ক'ত সাহস পালে মোৰ জানক ডিষ্টাৰ্ব দিবলৈ নাম্বাৰ দিয়া জান তুমি ইমান খং নকৰিবাচোন তুমি ইমান চিন্তা কৰিব নালাগে দিয়া মই তাক ব্লক কৰিলোঁ নহয় ঠিক আছে কিন্তু এটা কথা নহয় সি তোমাৰ নাম্বাৰটো ক'ত পালে নাজানো অ' জান বাদ দিয়া নাই এইবোৰ কথা অ' জান শ্বপিং কৰিব যাম বুলি কৈছিলা নহয় নোযোৱা মানে ন অঁ ব'লা অ' ভণ্টি ৰ'বাচোন ৰ'বা কি হ'ল দাদা কি হ'ল দাদা কি হ'ল সেইটো ডাঙৰ বেটাৰ নহয় তোমাক যে মই কালি এটাৰ লগত আৰু আজি এটাৰ লগত দেখিছোঁ মানে দেশখনত চলিছে কিয় মানে আপুনি কি ক'ব বিচাৰিছে বেয়া কথা ভণ্টি বেয়া কথা দুটা ল'ৰা ভাগৰ জীৱনৰ লগত খেলিছা এবাৰ তুমি এই ল'ৰাজনৰ মুখলৈ চোৱাচোন কিমান যে ভাল পায় তোমাক বেচেৰাটোক দেখিয়ে দুখ লাগিছে ইয়াৰ লগত এনেকুৱা কৰিবলৈ তোমাৰ অলপো দুখ নালাগিল নে অ' দাদা আপুনি বাৰু ভাল মানুহ দেই আপোনাৰ লেখীয়া দুখবোৰ আমাৰ চবেই বুজি পোৱা হ'লে বহুত কষ্ট পাইছোঁ চালা মৰিয়ে থাকোঁ নাকান্দিবা ভাইটি নাকান্দিবা মই আছো নহয় কৰ্মফল চবেই পাব তুমি এইবোৰ চিন্তা কৰি নাথাকিবা
এইসব মানে দাদা আহোঁ দিয়ক আও কি যে দিন আহিলো প্লাগ এটাত চাৰ্জাৰ দুডালকৈ চলাই আছে ঐ শুনা না কোৱা পচন্দ হোৱাই নাই নেকি এইটো ভাল লাগিব ন মোৰ লগত হে ধুনীয়া লাগিছে বেয়া লাগিব নেকি এইটো পেক কৰি দিব পাৰা মোৰ ফোন এটা আহিছে ৰ'বা দেই হেল্ল' বেবী লৈ দিয়া না চোৱাচোন চোৱা 1 টকাও নাই ক'ৰ পৰা দিম বাৰু মই ইমান দামী কাপোৰটো মাত্ৰ 2000 টকাহে তুমিতো জিপেও কৰি দিব পাৰা আৰে তুমি কথা ক'লে কিয় বুজি নোপোৱা বাৰু হ'ব নলওঁ এটা লোৱা 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 যোৱা সোমাই আহা কেলা বালজনী কেলা অঁ ময়ূৰ আৰে ময়ূৰ দেখোন তুমি ইয়াত যে অঁ চানি দেখোন এই বজাৰ দুটামান কৰি পেলাই আহিল ভালে আছা নহয় ভালেই দিয়া এই শুনাচোন শুনা অঁ কোৱা সেইদিনাখন তোমাৰ নাম্বাৰটো লোৱা নহ'ল নহয় অঁ নাম্বাৰটো দিয়াচোন অঁ লোৱা আকৌ লৈ লোৱা কোৱা 9957 এইটো ছেভ কৰি ল'বা দেই 9957 তাৰপৰা মই মিছ কল এটা ঠিক আছে কৰিবা ফোন কৰিবা হা অ' শিট ৰ'বাচোন দেই অঁ হেল্ল' কি কৰি আছা তুমি এই লগৰজনক লগ পালোঁ তাৰ লগতে কথা পাতি আছোঁ আৰু মোক উঠনিৰ পৰা ইয়াতে ৰখাই থৈছা লেকচাৰ মাৰিবলৈ পালে তোমাক আৰু একো নালাগে অঁ এই হ'ব ৰ'বা ৰ'বা গৈ আছোঁ ৰ'বা গ'লোৱে ৰ'বা গাৰ্লফ্ৰেণ্ডে ফোন কৰিছিলে কাপোৰ চাপোৰ কিনি ৰৈ আছে বাৰু মই যাওঁ হা ঠিক আছে তুমি যাবা আকৌ লগ পাম দেই লগ পাম দিয়া পচন্দ হৈছে নাই তুমি দিয়া বস্তু আৰু মোৰ পচন্দ নহ'বনে হ'ব ব'লা এতিয়া ব'লা বেবী ইমান দেৰি কৰেনে বাৰু এই হ'ব হ'ব চৰি যাওঁ বোলা এতিয়া ব'লা রিলেশনশিপ মানে যতে ততে বাধা বেস্ট ফ্রেন্ড মানে হল কলিজারে আধা এটাই মন নভৰিলে আৰু এটা পতা সকলোৰে মুখে মুখে পাতি লোৱা দাদা হেল্ল' অ' এমাহ হৈ গ'ল খবৰ এটাও নাই যে কিনো ক'বা আৰু কামৰ পৰা আজৰিয়ে নাই আমি লগ কৰিমকৈ থকা হৈছে কাইলৈ সময় মিলাব পাৰোঁ যদি লগ কৰোঁ আহা অঁ মিলাব পাৰিম বাৰু পিছে ক'ত লগ কৰিম ভাবিছা লগ কৰিবলৈ জেগা তেনেকৈ ইলকেমি ৰেষ্টুৰেণ্ট এখনটো পাৰি অঁ ঠিক আছে দিয়া তাতে লগ কৰিম দিয়া লগত কিন্তু তোমাৰ গাৰ্লফ্ৰেণ্ডকো লৈ আনিবা ময়ো লগতে লৈ যাম হেল্ল' হেল্ল' শুনাচোন বেবী কাইলৈ আবেলিকৈ লগ কৰোঁ বোলা হা আজি তোমাৰ কি হৈছে বেবী নিজে লগ কৰিম কৈছা যে কাইলৈ মানে মোৰ লগৰ এজন আহিব সি তাৰ গাৰ্লফ্ৰেণ্ডকো আনিব মই ভাবিছোঁ তোমাকো লগত লৈ যাম ঠিক আছে বেবী পিছে ক'ত লগ কৰিবা এই এলকেমি ৰেষ্টুৰেণ্টত লগ কৰোঁ ভাবিছোঁ ঠিক আছে দিয়া এতিয়া ফোনটো ৰাখিছোঁ হা মই পিছত কৰিম দিয়া তোমালৈ ঠিক আছে দিয়া অ'কে বাই হেল্ল' হেল্ল' শুনাচোন বেবী অঁ কোৱা জান কাইলৈ অলপ ফুৰিবলৈ যাওঁ ভাবিছোঁ বহুত দিন আমি তেনেকৈ ওলাইও যোৱা নাই অঁ অঁ বেবী কাইলৈ নোৱাৰিম নহয় যাব প্ৰব্লেমটো কি হ'ল জানা কি হ'ল মোৰ মানে মাহী গাটো বহুত বেয়া কাইলৈ ফেমিলিৰ লগত মাহী ঘৰলৈ যাব লাগিব অঁ হয় নেকি হ'ব দিয়া যাম মই এতিয়া ৰাখিছোঁ বাচিলোঁ वो नहीं तो यही सही
ছাৰ আপোনালোকৰ অৰ্ডাৰটো অঁ আপোনালোক ইয়াত অহ তুমি ইয়াত কি কৰিছা গম পাব নহয় আপোনালোকে ফাৰ্ষ্টে অৰ্ডাৰটো দিয়ক বাৰু লগৰকেইজন আহি আছে তাৰপিছত দিম দিয়া হ'ব দাদা পিছে ইয়াত আজি কিবা পাৰ্টি চলিব নেকি তোমাক কিয় লাগে নিজৰ কাম কৰা তুমি এই ৰ'বা ভণ্টি খং নকৰিবা খং নামে চাণ্ডাল উহ ৰাম তুমি নিজৰ কাম কৰা যোৱাচোন ঠিক আছে দিয়ক অৰ্ডাৰটো অ' দাদা চক আজি মাইণ্ডটো একেবাৰে ফ্ৰেছ হৈ আছে প্লিজ দাদা কামোৰ দি নাথাকিব এই হ'ব দিলে দিব নিদিলে নাই বৰ কাম বৰ মানুহ টপকি যায় মানুহটো ব'লা যান হেল্ল' অঁ ক'ত আছা তুমি অঁ গৈছোঁ আহা হা কি হ'ল ৰৈ দিলা যে আহা আকৌ আৰে তই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কি কৰিছ গাৰ্লফ্ৰেণ্ড আৰে তুমি ইয়াত তই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কি কৰি আছ আৰে কি কথা ক'বলৈ আহিছ ঐ এইটো মোৰ বয়ফ্ৰেণ্ড হয় জাননে নাই তই ইয়াৰ লগত কি কৰিবলৈ আহিলি আৰু তই যাৰ লগত আছ সেইটো মোৰ বয়ফ্ৰেণ্ড হয় তই জান নাই কি হৈছে ৰ'বচোন ৰ'ব কি হৈছে ইয়াত এই মাছৰ বজাৰ পাইছে এখন ইমান হুলস্থুল কৰি আছে আপোনালোকে আৰে চাওক দাদা ই মোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে কি কৰি আছে ইয়াতে আৰে দাদা ইয়াৰ লগত যোনজনী গাৰ্লফ্ৰেণ্ড আছে সেইজনী মোৰ গাৰ্লফ্ৰেণ্ড হয় কি কৰি আছে চব আৰে নহয় দাদা শুনক এইটো হৈছে মোৰ বয়ফ্ৰেণ্ড মই ইয়াৰ লগত 6 বছৰ ৰিলেশ্যনশ্বিপত আছো কিন্তু ই বেটাই আকৌ এইজনীৰ লগত চেনি খাই আছে নহয় দাদা মোৰ কথাটো শুনকচোন এই যাৰ লগত আছে সেইটো মোৰ বয়ফ্ৰেণ্ড হয় আমি 5 ইয়াৰ্ছ ৰিলেশ্যনশ্বিপত আছিলোঁ কিন্তু এতিয়া মই বুজিলোঁ সি মোৰ লগত অলপো লয়েল নহয় আৰে কি কৈছা অ' বেবী লয়েলিটি মোৰ তেজত আছে তেজত নহয় লয়েলিটি এম্বেচাডৰ তুমি এতিয়া কি হৈছে কেছটো মোক ভালকৈ বুজাই কোৱাচোন চাওক দাদা এইজনী মোৰ গাৰ্লফ্ৰেণ্ড আমি 5 বছৰ দিন ৰিলেশ্যনশ্বিপত আছোঁ ঠিক আছে কিন্তু এই মই থকা পিছত ইয়াৰ লগত ৰিলেশ্যনশ্বিপত আছে ৰ'ব মই বুজিছোঁ মোৰ কথাটো শুনক এইজনী নহয় এইজনী আপোনাৰ গাৰ্লফ্ৰেণ্ড হয় দাদা কিন্তু এইজনী কোন আকৌ এইজনী মানে মোৰ ৰ'ব বুজিছোঁ এইজনী আপোনাৰ গাৰ্লফ্ৰেণ্ড আপোনালোক দুটাই 6 বছৰ দিন ৰিলেশ্যনশ্বিপতো আছে কিন্তু এইজনী কোন আকৌ এইজনী হ'ব মই চব বুজিছোঁ মানে কাৰোবাৰ প্লাগত কোনোবাই চাৰ্জ দি আছে আপোনালোকে বুজিছেনে গাইছ আজিৰ যুগত কোনো সোধা নহয় মানে তুমিও চেনি ময়ো চেনি তুমিও চেনি ময়ো চেনি লয়েলিটি মাৰো গলি 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 তুমিও চেনি ময়ো চেনি লয়েলিটি মাৰো গলি চেনি